হেল্ল' নমস্কাৰ জনাইছোঁ সকলোকে মই গৈ আছোঁ খানাপাৰাত চলি থকা ৰঙালী ফেষ্টিভেলৰ দিশে আজি আপোনালোকক দেখাম ৰঙালী ফেষ্টিভেলত চলি থকা কিছুমান ৰঙৰ দৃশ্য গতিকে আহক ভিডিঅ'টোত আগুৱাই যাওঁ ৰঙালী বিহুৰে ৰং ঐ দেউতা ৰঙালী বিহুৰে ৰং ৰঙালী বিহুৰে ধেমালি কৰিছোঁ আমাক নকৰিবা খং আহক প্ৰথমতে আমি যাওঁ ঝুমুৰৰ পিনে ঝুমুৰ টিভিত দেখাৰ বাহিৰে আজি মই লাইভ দেখিছোঁ এনেকৈ গতিকে ভাল লাগিছে বহুত বেছি চাওক যাৰ নাই বাহ তাৰ নাই খাহ সঁচা কথা একদম ইয়াত চলি আছিল হিপ হপ একেলগে তিনিখন মঞ্চ আছে ইয়াতে মই বেছি হিপ হপ ভাল নাপাওঁ বাবে বেছি আপোনালোকক নেদেখাওঁ ইয়াত আৰু ইয়াত আমাৰ ল'ৰাকেইটাই আৰ্ট এক্সিবিশ্যন চোৱাৰ পথত আৰ্ট এক্সিবিশ্যন চাই আছে না কি চাই আছা এইটো 10 টকা এইটো কি হ'ব নি আপোনালোকক দেখাম এখন খাদ্য সম্ভাৰৰ তালিকা যিখনত থকা প্ৰায়বোৰ বস্তুৰ মই দেখাটো দূৰৰ কথা নামেই জনা নাছিলোঁ এতিয়া মই ভাবি আছোঁ মই ক'ৰ পৰা আৰম্ভ কৰিম এইখন তালিকা ইয়াত এইবোৰ লাড়ু পিঠা আৰু বহুতো তামোল পাণ আদি কৰি আছে এইবিলাক আপোনালোকে চিনি পায় আৰু শেষত আপোনালোকক জনাম এইটো বস্তু কোনটো জনগোষ্ঠী ৰিপ্ৰেজেণ্ট কৰিছে ইয়াতে হয় আচলতে এইবোৰ সোণোৱাল কছাৰী ৰিপ্ৰেজেণ্ট কৰিছে ইয়াতে এইটো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাওঁ কলকাতাৰ পৰা